নমস্কাৰ, মই বিকাশ দাস। পোনপ্ৰথমে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো যোৱাকালি মই যিটো ভিডিঅ' আপলোড কৰিছিলোঁ সেই ভিডিঅ'টো আপোনালোকে খুব সুন্দৰভাৱে আঁকোৱালি লৈছে, লাইক কৰিছে, শ্বেয়াৰ কৰিছে। তাৰ বাবে বহুত বহুত বেছি ধন্যবাদ আপোনালোকক। আৰু যদি এই মুহূৰ্তলৈকে কোনোবাই ভিডিঅ'টো চোৱা নাই, আপোনালোকে তেনে ফেচবুকত বিকাশ দাস অফিচিয়েল পেজটোত গৈ পেলাই চাব পাৰিব মই কেনেকুৱা ধুইছিলোঁ বিশেষ কেইগৰাকীমান ব্যক্তিক। চ' ভিডিঅ'টো যদি চোৱা নাই চাই ল'ব। আকৌ আজি মই সেই নাহোঁ বুলি ভাবিছিলোঁ বিতৰ্কৰ মাজত, আকৌ আহিব লগা হৈ গ'ল। আকৌ ধুব লাগিব সাংবাদিকসকলকে, কিয়নো তেওঁলোকৰ উপদ্ৰৱ বহুত বাঢ়ি গৈছে। সকলোৱেতো গমেই পাই আছে, ফেচবুকত একদম তোলপাৰ লাগি আছে এগৰাকী বিশেষ সাংবাদিকক লৈ পেলাই। তেওঁ হৈছে আমাৰ ভূঞা ডাঙৰীয়া। মানুহ কিয় তেনেকুৱা হয় বাৰু? জ্ঞানৰ ভঁৰালবিলাক চব উদং হৈ গ'ল নেকি মানুহৰ? বিশেষকৈ এই সাংবাদিকবোৰৰ কি হৈছে আপোনালোকৰ? ভাবিব পৰা, চিন্তা কৰিব পৰা শক্তি একেবাৰে নাইকিয়া হৈ গ'ল নেকি? জিৰ'। চাওক, ভগৱানে আপোনালোকক এটা পাৱাৰ দিছে। পাৱাৰ মানে এইটোৱে পাৱাৰ দিছে যে কোনোবা এটা চেনেলত আপোনালোকক বহাই থৈছে আৰু ৰাইজৰ মাজলৈ বাতৰি সম্প্ৰচাৰ কৰাত আপোনালোকক সহায়ক হিচাপে আপোনালোকক ৰখাইছে। আৰু সেই পাৱাৰটোক আপোনালোকে মিছ ইউজ কৰে কিয়? কওকচোন। কিয় মানুহৰ তাচ্ছিল্য শুনিব লগা হয়? কিয়? যোৱাকালি তাৰিখলৈকে দেৱজিৎ ভূঞা ডাঙৰীয়া আপোনাক বহুত সন্মান কৰিছিলোঁ। ময়ে নহয়, মোৰ দৰে বহুত মানুহে আপোনাক সন্মান কৰিছে, আপোনাক ফ'ল' কৰিছিলে। কিন্তু যোৱাকালিৰ পৰা আপোনাক ফ'ল' কৰিবতো দূৰৰে কথা, আপোনাৰ প্ৰতি ঘিণ বুজিছে মনত। কিয় গম পায়? আপুনি আপোনাৰ পাৱাৰক মিছ ইউজ কৰিছে। আপুনি এজন সাংবাদিক, আপুনি সাংবাদিক হিচাপে থাকিব লাগে, বুজিছে? আপুনি নিজৰ খোজটোকে পাহৰি গৈছে। গতিকে নিজৰ খোজটো মনত পেলোৱাৰ সময় আহি গ'ল আপোনাৰ। আপুনি কেনেকৈ খোজ কাঢ়িছিলে প্ৰথমতে, সেই খোজটো আকৌ এবাৰ মনত পেলাওক আৰু সেইমতে খোজ কাঢ়িবলৈ আকৌ আৰম্ভ কৰক। নহ'লে এনেকুৱা উজুতি খাব নহয়, গম পাই যাব। তো সকলো গম পাই আছে, যোৱাকালি দিনটোত ভূঞা ডাঙৰীয়াই খুব ডাঙৰ এটি কথা কৈ দিলে। আৰু কথাটো হৈছিলে, তেওঁ আমাৰ শিল্পীসকলক বেপাৰী বুলি কৈছিলে। আৰু কথাটো তেওঁ এইটো কাৰণতে কৈছিলে যে শিল্পীসমূহে হেনো বিহু আহিলেই ধন সংগ্ৰহ কৰাত লাগি যায়, মানে এটা শ্ব' কৰি পেলাই বহুত বহুত টকা মাননি লয়। তো সেইকাৰণে তেওঁ এই শিল্পীসকলক বেপাৰী আখ্যা দিছিলে। তো দেৱজিৎ ভূঞা ডাঙৰীয়া, আপুনি হয়তো নাজানে, আপুনিতো শিল্পীক সন্মান কৰিব নাজানেই, এইটো ফুল এণ্ড ফাইনেল চিয়'ৰেই, সকলোৱে গমেই পালে। কিন্তু আপুনি নিজৰ মাতৃকো চাগে সন্মান দিব নাজানে, সেইটো কাৰণে আবোল তাবোল বকিব লৈছে, বুজিছে? হয়, শিল্পীয়ে এটা ধন লয় এইটো কাৰণতে, এটা মাননি নোলোৱাকৈ কোনো একো কাম নকৰে, কোনোৱে একো কৰিব নোৱাৰে, বুজিছেনে? আপোনাকো যদি মাতো আমাৰ গাঁৱৰ কিবা এটা প্ৰগ্ৰেমত, আপুনি থৰি না এনে আহিব? আপুনিতো কমচে কম বেলেগ নল'লেও গাড়ীৰ যাতায়াত খৰচটোতো ল'ব ন? ঠিক তেনেদৰে এগৰাকী শিল্পীয়ে বা এজন শিল্পীয়ে এটা অনুষ্ঠানত গৈ পেলাই গীত গাওঁতে তেওঁৰ বাহ্যিক খৰচটো, দেখা খৰচখিনিতো আছে, আভ্যন্তৰীণ কিছুমান খৰচ থাকে, গম পায়নে? আপোনালোকেতো সকলোৱে জানে যে এজন ছিংগাৰে গান গাব যাওঁতে, ধৰি লওক গুৱাহাটীৰ পৰা যাব তেওঁ ডিব্ৰুগড়লৈকে, তালৈকে অহা যোৱা খৰচ থাকে, গাড়ীখনৰ খৰচ থাকে, মিউজিচিয়ানৰ খৰচ থাকে, আপোনাৰ চাউণ্ড ছিষ্টেমত খৰচ থাকে, ইটো সিটো। তেনেকৈ প্ৰায় যদি প্ৰগ্ৰেমখন 2 লাখ টকাত ৰাখে, তাৰ পৰা 1 লাখৰ ওপৰত খৰচেই হৈ যায়, আৰু বাকীখিনিহে তেওঁৰ হাতত থাকে।
আকৌ তেওঁলোকৰ এইটোৱে প্লাছ তেওঁলোকে গোটেই বছৰটো প্ৰগ্ৰেম কৰি নাথাকে, বছৰটোত মাত্ৰ এমাহ বা 1.5 মাহ প্ৰগ্ৰেম কৰে। তো ইমানটো নহ'বলগীয়া কাম কৰা নাই। আৰু ৰাইজে সেইটোত ছাপোৰ্ট কৰিছে। ৰাইজে 10 টকা 20 টকা উঠাই পেলাই তেওঁলোকক নিমন্ত্ৰণ জনাইছে, আমন্ত্ৰণ জনাইছে, তেওঁলোকক মাতিছে। সেইকাৰণে শিল্পী গৈছে। শিল্পীয়ে কাকো দম দি পেলাই যোৱা নাই যে ডিব্ৰুগড়ৰ শ্ব'টোত মোকেই লাগিব, মোকেই মাতিব লাগিব, ময়েই যাম বুলি কোনো শিল্পী কেতিয়াও কোনো মঞ্চত দাবী দিয়া নাইকিয়া। ৰাইজে মাতে আৰু তেওঁলোক সেইকাৰণেহে যায়, বুজিছেনে? আৰু তেনেকুৱা এটা পৰিস্থিতিত আপুনি সেই শিল্পীসকলক, শিল্পী নালাগে, আপুনি গায়ক গায়িকা বুলিয়ে কওক, সেই গায়ক গায়িকাসকলক আপুনি বেপাৰী এখা দিলে কিয়? আৰু এটা কথা কি জানেনে নাই, এই শিল্পীসকলক বিতৰ্কৰ মাজলৈ টানি নানিলে আপোনালোকৰ টিভি চেনেল নচলেই। সেইকাৰণে হয়তো আপোনালোকে কি কৰে, এই শিল্পীসকলক, ছিংগাৰসকলক বা এক্টৰসকলক বিতৰ্কৰ মাজলৈ টানি আনে। যাব নিবিচাৰিলেও টানি আনে আপোনালোকে যে না ভাই, আমাৰ লগত অকণমান বিতৰ্ক কৰ, যাতে তহঁতৰ কৃপাতে আমাৰ টিভিটোৰ TRP, আমাৰ ৰেংকটো অকণ বাঢ়ি যায় চেনেলটো। আৰু সেইটো উদ্দেশ্য লৈ পেলাই আপোনালোকে আবল তাবল লৈ পেলাই পাগলৰ দৰে বকি থাকে, বুজিছে? বেলেগতো নাই আৰু। কালি ধুইছিলোঁ, সেইকাৰণে বৰ বেয়াকৈ ধুইছিলোঁ। আকৌ মই ভাবিছিলোঁ যে আৰু এই সাংবাদিকৰ ওপৰত নকওঁ, আৰু ক'লোঁ ভালকৈ হৈ গ'ল, তেনেকৈ মই ভাবিছিলোঁ। নেক্সট অকণমান হ'লেও চিধা হ'ব বুলি ভাবিছিলোঁ, কিন্তু নাই। যোৱাকালি ভিডিঅ' বনাইছিলোঁ, আজি আকৌ এইটো আহি গ'ল। কিয় হৈ আছে তেনেকুৱা? সমস্যাটো ক'ত? TRPয়ে নে? TRPয়ে লাগেনে? আপুনিতো সৌ সিদিনালৈকে ইউটিউবাৰ কিছুমানৰ পিছত এনেকৈ দৌৰি ফুৰিছিলে। ইউটিউবাৰ কিছুমানৰ পিছত আপুনি দৌৰি ফুৰিছিলে। তাত মই বেয়া পোৱা নাই। অসমৰ ল'ৰা ইউটিউব চেনেল এটা বনাই পেলাই অকণমান ছাকচেছ হৈছে, তেওঁক আপুনি ৰাইজৰ মাজলৈ চিনাকি কৰাই দিছিল, তাত বেয়া পোৱা নাই। কিন্তু আপোনালোক কেনেকুৱা গম পায়নে? স্বাৰ্থ ৰাখি পেলাই চব কাম কৰে। স্বাৰ্থ শেষ হ'ল, তেওঁক আপোনালোকে লাট মাৰি উলিয়াই দিব বিচাৰে। উদাহৰণ বহুত আছে, দিম লাহে লাহে।